বা ইমান পানী বাপৰে বাপ। নমস্কাৰ বন্ধুসকল, মই আজি নতুন এটা ভিডিঅ' লৈ আহিছোঁ। বানপানী নহয়, বৰষুণৰ পানী। এয়া চাওক বাপৰে, আজি মানে ৰাতি এজাক বৰষুণ আহিছিলে, সেই বৰষুণৰ পানী ইমান হৈ গ'ল। সেই জেগাটো ক'ত জানেনে? থানাৰ চাৰিআলিৰ পৰা অভাৰব্ৰিজখন পাৰ হৈয়ে চকেডিং যোৱা ৰাস্তাটো, যিটো মিলন নগৰ চকেডিং ৰাস্তা, সেইটো ৰাস্তা ওপৰেদি শংকৰদেৱ হস্পিটেলখনো পায় অলপ আগত। তাত সেই ৰাস্তাটোৱে হৈছে আৰু মানে ক'লৈকে হৈছে আৰু নাজানো আৰু, মই এতিয়া গৈ থাকিলেহে গম পাম মানে পানী কিমান হৈছে। গাড়ীখনৰ চকা ডুবি গৈছে, ইমান পানী। বাপৰে বাপ, কিহৰ কাৰণে হৈছে জানো পায়। আচলতে মানুহবিলাকে পলিথিন ব্যৱহাৰ কৰে। পলিথিন ব্যৱহাৰ কৰি পিনে কি কৰে, ড্ৰেইনৰ কাষত পেলাই দিয়ে। ড্ৰেইনৰ কাষত পেলাই দিয়াৰ কাৰণে ৰাস্তাবিলাক ব্লক হৈ গৈছে। সেই ৰাস্তা ব্লক হোৱাৰ কাৰণে পানীও জমা হৈ গৈছে। পানী জমা হোৱাৰ কাৰণে আজি ৰাস্তা ডুবি গৈছে। সেয়াই আৰু চাওক, কিন্তু ৰ'দটো ওলাইছে, ৰ'দো চোকাকৈ দিব এতিয়া অলপ পিছত। যোৱাকালি বহুত ৰ'দ চোকা আছিলে, বহুত গৰম আছিলে। আজিও এতিয়াও গৰমেই, বহুত গৰম। দেখিছে সেইখন শংকৰদেৱ হস্পিটেল আগফালে আছে, সেইখন শংকৰদেৱ হস্পিটেল। সেই ৰাস্তাটো পানী, মই সেইখন নাযাওঁ আৰু এইফালে গুচি যাওঁ। আচলতে পানী কি কাৰণে জমা হৈছে, মানুহবিলাকে সেইটোৱে ক'লোৱে আৰু, জাবৰ কিবা কিবি এইবিলাক জমা কৰি থৈ দিয়া নাই, সেইটো কাৰণে এইবিলাক পানী হৈ যায়। ইয়াত নাই হোৱা পানী, এইবিলাকৰ ৰাস্তা কাষে কিমান জাবৰ জোথৰ পেলাই থৈছে, পলিথিন পেলাই থৈছে, কিবা পেলাই থৈছে। চাওক কিমান ড্ৰেইনটো দেখিলে নে, এই ড্ৰেইনৰ কাষত চাওক সকলোৱে, তাতো জাবৰ জোথৰ পেলাই থৈছে। এইটোত ক'বই নালাগে, এই মানুহৰ অভ্যাসটো কেতিয়া নাইকিয়া হ'ব ভগৱানে জানে আৰু। হাতত মোনা এটা লৈ নাযায়, আহোঁতে কিন্তু পলিথিনত বজাৰ কৰি আনিব। আৰু পলিথিনটো ক'ত পেলাব, সেই ড্ৰেইনৰ কাষত। ড্ৰেইনৰ কাষত পেলাব লাগে যেন মানুহবিলাকে। সেইটো মানে কাণ্ড জ্ঞান নোহোৱা মানুহবিলাকে এইবিলাক কাম কৰে আচলতে। কাৰ কাৰণে হৈছে? নিজৰ ভুলৰ কাৰণে এইবিলাক হৈছে। চাওক ইয়াতো হৈছে চাগে, এই ৰাস্তাটো কিন্তু পানী হ'ব লাগিছে বাৰু। ইমান ধুনীয়াকৈ টাউনত ড্ৰেইনো আছে, কিবা আছে, পানীবিলাকতো ওলাই যাব লাগে। চাওক ইয়াতো পানী, সেই নামঘৰটোৰ ভিতৰত পালেগৈ চাগে পানীবিলাক। ৰাইজ, আপোনালোকে পলিথিন ব্যৱহাৰ বন্ধ কৰক, আৰু তেতিয়াহে আপোনালোকে নিজে নিৰাময় পাব, নহ'লে আৰু আপোনালোকে নিজেই কষ্ট পাব। এনেকুৱাকৈ যদি আপোনালোকে পলিথিন ব্যৱহাৰ কৰি পলিথিনবিলাক য'তে ত'তে পেলাই, নলা নৰ্দমাবিলাকত মানে ব্লক হৈ গৈছে, সেইটো কাৰণে এনেকুৱাকৈ পানী জাম হৈছে। এতিয়াৰ পৰা এইটো পানী জাম হোৱা নহয়, বহুত বছৰ আগতেই এইডোখৰত মানে পানী জাম হৈছিলে। ড্ৰেইন খন্দাৰ পিছতো পানী জমা হৈ যায়, এজাক বৰষুণ দিলেই পানী হয়। চাওক এইটো জেগাত মানে ড্ৰেইন খোলাৰ পিছতো যদি পানী হ'বলৈ হয়, কি কাৰণে হৈছে? নিজৰ ভুলৰ কাৰণে হৈছে এইবিলাক। আপোনালোকক মই কোৱাৰ কাৰণে বেয়া নাপাব, এইবিলাক কথা মই ক'ব নালাগে আচলতে। আপোনালোকে নিজেই ভাবি চাওকচোন। দেখিছে সেই ৰাস্তাটোতে ইমান তালৈকে পানী। এতিয়া এই বিল্ডিংটো বনাই থৈছে, এই বিল্ডিংটোৰ কাষতো ড্ৰেইন আছে, সোঁ চাইডেও আছে, বাওঁ চাইডেও ড্ৰেইন আছে, দুইটা চাইডে ড্ৰেইন আছে, তথাপিতো পানীবিলাক নাযায় কিয়? ইয়াত নিশ্চয় কিবা এটা আছে। কি আছে? পলিথিন আছে, নহয় জানো? বাট প্লাষ্টিকৰ কিবা কিবি সোমাই আছে, জাবৰ সোমাই আছে, কিবা সোমাই আছে, সেইটো কাৰণে পানী হৈছে। ইয়াৰ পৰা নাই। ভাবিছিলোঁ আৰু অলপ কিবা কৰিম।
কিন্তু ৰাইজে বেয়া পাব। বহুত কিবা কিবি কথা কৈ দিলোঁ, নিজৰ ল'ৰা ছোৱালী বুলি মানে মাফ কৰি দিব, আৰু এইবিলাক কথা মই ক'বতো নালাগে। আৰু সামৰিছোঁ ইমানতে। বন্ধুসকল, আপোনালোকে ভালে থাকক, সুস্বাস্থ্য হৈ থাকক, তাৰে আশাৰে ধন্যবাদ।